বাজিছে প্ৰায় 6:40 আৰু মই গৈ আছোঁ গুৱাহাটী এয়াৰপৰ্টলৈ। আজি মোৰ যাত্ৰা হৈ আছে কলকাতা। আৰু ইয়াতে ৰাতিপুৱাই পোলাও দি পঠিয়াইছিলে ব্ৰেকফাষ্টত। আৰু মই গাড়ীখন ইয়াতে থৈ যাওঁ প্ৰত্যেকবাৰ আহিলে। আৰু মই চাই লৈছোঁ লাষ্ট কিমান কিলোমিটাৰত থৈ যাওঁ 147 আৰু আহি পেলাই চাম গাড়ীখন কিমান কিলোমিটাৰ হৈ আছে। মই মোৰ লাগেজ ল'লোঁ, গাড়ী লক কৰিলোঁ। আৰু এনেকুৱা এটা কাউণ্টাৰ থাকে য'ত আমি ফৰ্মেলিটিজবোৰ কৰিব লাগে। এনেকুৱা এখন ৰিচিপ্ট দিব, ৰিচিপ্টখন আপুনি লৈ য'ত মন যায় ত'তে যাবগৈ পাৰিব, যিমান দিনৰ কাৰণে আপুনি যাবলৈ বিচাৰে। মই বহুতবাৰ এনেকেই থৈ পেলাই গৈছোঁ। এয়াৰ ইণ্ডিয়াত মোৰ এইবাৰ প্ৰথম যাত্ৰা আছিল আৰু মই গৈ খুবেই ভাল পালোঁ। তাই গাজৰৰ হালোৱাও পেক কৰি দিছিলে, যোনটো মই ফ্লাইটত বহি বহি আৰামছে খাইছিলোঁ। আৰু তাই মামায়েকৰ ঘৰ যিহেতু কলকাতাতে, মই এপাক গৈ দেখা দি থৈ